আহক গাইছ আকৌ এটা মোৰ নতুন ভিডিঅ' লৈ মোৰ মাইনাম ক্ৰিয়েশ্যন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। আমি এতিয়া আহিছোঁ বিয়া খাবলৈ। পিছে এইটো নমতা বিয়া নহয়, মাতিছে, কিন্তু আমি হাতত প্ৰেজেণ্ট লৈ অহা নাই। কেলৈ লৈ অহা নাই সেইটো আপোনালোকে পাছত গম পাব। এই আমাৰ ৰৈ আছে JK ভাই কমৰেড। আমাৰ JK ভাই আগতে আহি পিনি ৰৈ আছে আমাক ৱেলকাম কৰিবলৈ। একচুৱেলি আমাক ৱেলকাম কৰা নাই, ৰৈ আছে, মানে অকলে সোমাবলৈ লাজ পাইছে বিয়া ঘৰত। এই আমি ভিতৰলৈ সোমাইছোঁ। এয়া আমাৰ এণ্ডি আছাম দেৱা। আহক, মানুহবিলাক লাইনে লাইনে বহি আছে খাবলৈ। আমি অলপ যেনিবা লেট হ'লোঁ, সেইকাৰণে আমি এতিয়া ভালকৈ খাবলৈ পাম নে নাই জানো। পিছে আমি দৰা কইনাক দেখুওৱা ইমান মতলব নাই দেই, বেয়া নাপাব, আপোনালোকে নাভাবিব আমি দৰা কইনাক কেলৈ দেখুওৱা নাই। একচুৱেলি আমি মুঠতে খাব আহিছোঁ। এইয়া আমাৰ মিলিছ লাইভ, মিলিছ ব্লগ, ৰাজুমিদি জনপ্ৰিয় ইউটিউবাৰ। লগতে আমাৰ মিচিঙৰ এটা নিয়ম, আলহীক আঠমঙলা বা বিয়াত আপং দিয়া। এইটো আমাৰ বগাটো, ক'লাটো কেতিয়াবা চলে। এই আমাৰ জনপ্ৰিয় ইউটিউবাৰ চশমা পিন্ধি আছে। JK ভাই প্ৰেজেণ্টটো দি পিনে আহিছেগৈ গিফ্টটো। আমাৰ এই বাবাছেৰ বাবাছেৰ এই আমাৰ এতিয়া বাবাছেৰে গিলিব অলপ, মানে ডিঙিত অলপ তিয়াই ল'ব। বোলে ডিঙিটো কিবা খেচনি ধৰি আছে, সেইকাৰণে তিয়াই লৈছে আমাৰ বাবাছেৰ। আহক গাইজ, বহুত টাইম বহিলোঁ, এতিয়া আমি যাওঁ খাবলৈ। আমাক মাতিছে, অলপ পাছতে আমাক খাব মাতিছে। ব'লক আপোনালোকক খাবলৈ যোৱা, তাৰ পাছত আপোনাক লগ পাম। এই আমাৰ খোৱা ষ্টাৰ্ট হ'ল। এইয়া আমাৰ এণ্ডি, লগতে আমাৰ ইয়াচুক মিলি। বাহ, কি খাই আছে JK ভাই, JK ভাই কমৰেড। আমাৰ ৰাজু মিলি, লগতে মই সেই ভিডিঅ'টো অলপ বনাই আছোঁ, মানে সিহঁতক আগতে খাই ল'ব দিছোঁ, তাৰপিছত মোৰ খোৱাটো দেখুৱামগৈ আপোনালোকক। এই আমাৰ মিলিছ লাইভ, JK কমৰেড, খা খা তহঁতে খা। এই আমাৰ বাবাছেৰ মিলি। এইয়া মই চাওক, বেছি নহয়, ডাঙৰ পিচটোৱে খাইছোঁ দেই। আপোনালোকে যাতে মোক গালি নিদিয়ে অকলে অকলে খাই আছে বুলি আমাক দেখুৱাই। এয়া মোৰ খোৱাটো দেখিছেই নহয় আপোনালোকে, বেয়া নাপাব কিন্তু। যদি বেছি খোৱা নাই বাৰু, অলপ খাইছোঁ, কাৰণ মোৰ গেছ হৈ আছে, সেইকাৰণে বেছি খাব পৰা নাই। বাকী এতিয়া অলপ খাই লওঁ, তাৰপাছত আকৌ লগ পাম আপোনালোকক। বাকী খাই ভিডিঅ'টো সমাপ্ত কৰিব লাগিব। নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। মৰম কৰিব, আশীৰ্বাদ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ প্লিজ প্লিজ। ধন্যবাদ।